ঢেকিয়াৰ মাজত চাও কি চলি আছে এই তাতে সেই দস্ত ঘৰত বহি থাকোতে মাই মোক ক'লে যে দুডালমান ঢেকীয়া শাক লৈ আতো আজি মই ঢেকীয়া শাক ছিঙিব আহিছো আৰু ঢেকীয়া শাক ছিঙি মই প্ৰকাণ্ড ঢেকীয়াৰ হাবিখনত সোমাই গৈছিলো আৰু তেতিয়া মই তাত এটা শব্দ শুনিলো হা শুনিছা তোমালোকে যাবাও ভয় লাগে নহয় এতিয়া সাপে আছে নে কি আছে ভাল ও তাত ইয়াত শব্দ হৈ আছে শুনিছা তোমালোকে একো নাই আজি পুৰা জুচত যাম সাপ আছে নে মানুহ আছে নে কি আছে নে কিবা বেলেগ চলি আছে চাম তো বলক পৰ্বতৰ থেক থেকিয়া লিহিৰিৰ বতিয়া যাকে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাহিব যাইছিলে চাগে মোৰ মইনা হৈ তাৰ পিছৰ দৃশ্য এয়া কেলা কি কৰি আছে তাতে ও সেইকাৰণে ঢেকীয়া শাক ছিঙিলে বিজল বিজল লাগে এতিয়াহে মই কেছটো বুজি পালো কলেজৰ ইউনিফৰ্ম পিন্ধিলেই নাভাবিবা যে তাই কলেজত গৈছে তাই হয়তো মোৰ নিচিনাকৈ ঢেকীয়া শাক ছিঙিবও যাব পাৰে কলেজৰ ছোৱালী হবে নে অ নি কেবলা ভণ্টি পাইজামাটো লোৱা বান্ধি নহ'লে সকলোৱে চাব জুমি জুমি আমি যাওঁ দে কাম হোৱাৰ পিছত আহিম জলদি কৰবি পইচা দিম ভণ্টি সকলো কাম পইচাৰে নহয় আৰে বিয়া বাটা যি কৰা কৰি থকা কিন্তু আমাৰ যে ঢেকীয়া শাক কেইডালৰ ওপৰত প্ৰেমৰ জেলি পেলাই দিছা তাৰে পইচা কোনে দিব কি হৈছে এইবিলাক ঢেকীয়াৰ তলত মই মৰিম পইচা দিম আৰে ভণ্টি ইমান কম খৰচত এইবোৰ কিয় কৰা ধাবা আছে ৰেষ্টুৰেণ্ট আছে তাত গৈ প্ৰেম কৰা এনেকৈ ঢেকীয়াৰ তলত কম খৰচত কিয় কৰা হে আৰু নকৰা মানে চবে জানিব নহয় আমি পাপাও জানিব পাপা টিচাৰ হয় দেউতা এজন শিক্ষক হয় দেউতাক এজন শিক্ষক আৰে মাইনা এজন শিক্ষকৰ সন্মান কিমান জানানে তুমি নিজৰটো নায়েই ঢেকীয়াৰ তলত আৰু নিজৰ দেউতাকৰ সন্মানখিনিও শেষ কৰি আহিলে ঢেকীয়া শাকৰ ন মাৰ্কেট ভেলু বাঢ়ি গৈ আছে এখন নহয় দুখন ফিল্ম ঢেকীয়াৰ তলত পৰ্বতৰ ঢেকীয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ এয়া কৰিব লাগিছে ন লাইফে দিয়া আছে এয়া মজা ন চাই আছো ন তহঁতক কেলা কেলা ইয়াত সেই পিনে ঘণ্টা ইমান চেক্স হৈ গৈছে ঐ কেলা কি হ'ল আজিপা নকৰো নহয় সকলোৱে কয় নকৰো বুলি কিন্তু ঢেকীয়াৰ তলত নকৰা নে কলেজ ড্ৰেছত মানে সেইটো কামটো কৰিবই লাগিব ন ঘণ্টা ইমান চেক্স হৈ গৈছে ঐ ইয়াকে কয় জংগল মে মংগল এনেকৈ আৰু দুদিনমান চলি থাকিলে চৰকাৰে ঢেকীয়া শাকক ৰাষ্ট্ৰীয় ফুল বুলি স্বীকৃতি দিবলৈ বাধ্য হৈ যাব প্ৰেম কৰিবলৈতো আৰু বহুত জেগা আছিল কিয় নাজানো ইহঁতে ঢেকীয়াৰ তলহে বাছি ল'লে অসমীয়া ছোৱালী এইবিলাক কেলে ঐ অসমীয়া ছোৱালী হয় নাই আৰে তুমি হলা অসমীয়া ছোৱালী তাতে আকৌ তুমি আছা ঢেকীয়াৰ তলত লুকা ভাকু খেলি এইবোৰ দেখাৰ পিছত না ঢেকীয়া খাম না বুটলিম আৰে ভাই চব বিজল বিজল কৰি দিছে তো
তো ফ্ৰেণ্ডছ যদি ঢেকীয়া শাকৰ ভাজিখিনি খাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰা লগতে লগ বন্ধুৱে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিয়া আৰু যদি এই ভিডিঅ'কেইটা লাগে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ আইডি দিয়া আছে আৰু তাত গৈ মোৰ লগত কণ্টেক্ট কৰিব পৰা আৰু মই ভিডিঅ'কেইটা তোমালোকক দিম আৰু আজিলৈ ইমানেই কেলা ঢেকীয়া শাকৰ চুৰি খাম বুলি ভাবিছিলোঁ আজি চব ভিজেল কৰি দিছি নাখাওঁ আৰু নাখাওঁ বাই